নমস্কাৰ আজি আমি আলোচনা কৰিবলৈ ওলাইছো নিউমোলজি ক'ৰ পৰা উৎপত্তি হৈছে আৰু কেনেকৈ ইয়াৰ প্ৰসাৰ হৈছে নিউমোলজি প্ৰথম উৎপত্তি হৈছিলে বেবিলিয়ন সভ্যতা আৰু ইজিপ্ত সভ্যতাৰ পৰা আৰু লাহে লাহে ভাৰতবৰ্ষৰো তাৰ চৰ্চা তথা প্ৰসাৰ হ'বলৈ ধৰিলে এটা নিউমোলজিতনো কৰা কি হয় প্ৰথম কথা হেতু জানোৱা হওক পৰা 9 লৈকে যিখিনি সংখ্যা আছে সেই সংখ্যাৰ ভাইব্ৰেচনখিনিৰ ওপৰত আমি চৰ্চা কৰো তাৰ ওপৰত ষ্টাডি কৰো ঠিক আছে আৰু সেই সংখ্যাখিনি 9টা গ্ৰহৰ লগত জড়িত হৈ থাকে এটা ধৰক এক সংখ্যাটো সূৰ্যই ৰুল কৰে যি কেৰিয়াৰ আৰু আপোনাৰ ফোকাস বুজায় দুই সংখ্যাটো ৰুল কৰে মুন অৰ্থাৎ চন্দ্ৰই যি মনৰ কাৰক হয় তিনি সংখ্যাটো ৰুল কৰে আপোনাৰ জুপিটাৰে যিটো আপোনাৰ জ্ঞানৰ কাৰক হয় আৰু চাৰি সংখ্যাটো ৰুল কৰে ৰাহুৱে ঠিক আছে হেতুৱে আপোনাৰ সাহসপতি বুজাব আৰু পাঁচ সংখ্যাটোৰে ৰুল কৰিব মাৰ্কাৰীয়ে যিটোৱে আপোনাৰ ধৰক কমিউনিকেশ্যন স্কিল বা ষ্টেবিলিটি জীৱনত কিমান আছে সেই কথাটো জনাব আৰু ছয় সংখ্যাটো হৈছে কি ভেনাছে ৰুল কৰে বা শুক্ৰই ৰুল কৰে সেই সংখ্যাটো আপোনাৰ লাইফত কিমান লাক্সাৰি আছে লাভ আছে কিমান আপোনাৰ সাপোৰ্ট সিস্টেম আছে কথাটো আপোনাক জনায় আৰু সাত সংখ্যাটো হৈছে ৰুল কৰে কেতুৱে ঠিক আছে সেই সংখ্যাটো আপুনি কিমান স্পিৰিচুৱেলি এক্টিভ কিমান আপোনাৰ সন্তানৰ ক্ষেত্ৰত কি কি সুবিধা আছে সেই কথাখিনি জানিবলৈ সুবিধা কৰে আৰু আঠ সংখ্যাটোৱে বুজায় যে আপোনাৰ ফাইনান্সিয়েল মেনেজমেন্ট কেনেকুৱা আপোনাৰ লাইফত ফাইনান্সিয়েল স্থিতিটো কেনেকুৱা যেটো শনিয়ে ৰুল কৰে আৰু নক ৰুল কৰে মাৰ্চ অৰ্থাৎ মংগলে আৰু হি বুজায় আপোনাৰ যে আপোনাৰ এনাৰ্জি কিমান আছে কাৰেজ কিমান আছে ফিজিক্যাল ষ্ট্ৰেংথ কিমান আছে বা হিউমেনিটি